নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু গুড মৰ্নিং সকলোলে মাঘ বিহু ভোগালী বিহুৰ বহু বহু শুভেচ্ছা। আৰু ৰাতিপুৱা উঠিলো, এতিয়া যাওঁ মেজি জ্বলাওঁগে। কালি ইয়াতে থাকিলো, চানু বাৰ্থডে আছিলে, চানুহঁতৰ ঘৰতে থাকিলো আৰু এতিয়া ওচৰতে এটা মেজি আছে, তাত যাওঁ। চাই থাকক। এইফালে প্ৰথমটো মেজি জ্বলাব লৈছে। কালি ৰাতিপুৱা বৰষুণ দিলে, ইয়াত পানী হৈ আছে গোটেইখিনি। তো ইয়াৰ প্ৰথমটো মেজি জ্বলাইছে। বাকী ইয়াৰ পিছত মাঘী মেলা তাত যাম, তাৰ মেজিটো আছে, সেইটোও জ্বলাব লাগিব। তাৰপৰা আহি গ'লো, এতিয়া আমাৰ মাঘী মেলালৈ আহিছোঁ। ইয়াৰ মাঘী মেলাৰ আজি ৰাতিকে আছে, ইয়াৰ মেজিটো জ্বলোৱা চাই যাওঁ। এইফালেটো মেজি ইয়াত জ্বলোৱাই নাই, মানুহবিলাক গোট খাবহি। আৰু এইফালেটো ভেলাঘৰ। ৰাতিলে ইয়াতে প্ৰগ্ৰেম আছে আজি। চ' দেখাই যাম, খেল ধেমালিবিলাক হ'ব, চাই থাকিব। এইফালে মাঘী মেলাৰ মেজিটো জ্বলাব, এতিয়া নালৈ জ্বলাব। এইটো এইফালে মাঘী মেলাৰ মেজি জ্বলি গ'ল দপ দপকে, আৰু বাকী লাহে লাহে মানুহবিলাকো গোট খাইছে। মেজি জুই কাষত সেৱা লৈছে, অগ্নি দেৱতাক পূজা কৰিছে। মাঘী মেলাৰ মেজি জ্বলাই দিলোঁ। এইটো পাছফালে এইটো জ্বলি আছে, এইটো। চ' অলপ পাছত ইয়াতে খেল ধেমালি হ'ব। এতিয়া সিহঁতৰ নালুহঁতৰ মেজিটো জ্বলাই থওঁগৈ। 3টা মেজি জ্বলালোঁ এতিয়ালৈকে। চাই থাকক, অলপ পাছত খেলবিলাক আৰম্ভ হ'ব, দেখাই যাম। ৰাতিলৈ প্ৰগ্ৰেম আছে, চাই থাকক। আয়োজন চলি গ'ল, ষ্টাৰ্ট হৈ গ'ল আমাৰ। মানুহবিলাক আহিছে, ফ্লেগ হোষ্টিং হ'ব এতিয়া। বাকী এইফালে পৰিৱেশ, ৰাতিকে ছিংগাৰ আহিব, ইয়াতে গাব। এইফালে ধুনীয়া বস্তু এটা বনোৱা আছে, দেখাম বাৰু, কিন্তু ফ্লেগ হোষ্টিংটো হৈ লওক। নমস্কাৰ সকলোলৈ। সৰ্বপ্ৰথমে মই মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি বাকলিপথাৰ গাঁৱৰ সমূহ যুৱক যুৱতী আৰু গাঁৱৰ ৰাইজৰ সহযোগত আমাৰ গাঁৱত 3য় বাৰ্ষিক ভোগালী বিহু উদযাপন কৰা হৈছে। তাৰ উপলক্ষে আজি দিনটোৰ প্ৰথম কাৰ্যসূচী পতাকা বিহু উত্তোলনৰ দ্বাৰা আমাৰ কাৰ্যসূচী আৰম্ভণি কৰিব বিচাৰিছোঁ। বিহু উত্তোলনৰ বাবে আমাৰ গাঁৱৰে জ্যেষ্ঠ ব্যক্তি তথা সমাজসেৱক শ্ৰীযুত মাখন গগৈদেৱক নিমন্ত্ৰণ কৰি অনা হৈছে। তেখেতক মই অনুৰোধ কৰিছোঁ বিহু উত্তোলনৰ বাবে। এবাৰ মাঘী মেলাত ধুনীয়াকৈ এখন অৰণ্য প্ৰস্তুত কৰি তোলা হৈছে মডেল হিচাপে। এয়া পাছফালে গড় বনোৱা হৈছে, আৰু এইফালে মহো আছে, এইফালে ময়ূৰ চৰাই এটা আছে, ভালকৈ দেখাম বাৰু। এইফালে মহ যুঁজ লাগি আছে, এইফালে মানুহ, আৰু এইফালে অসমৰ মেপ এখনো বনোৱা হৈছে ধুনীয়াকৈ। এইফালে এখন অসমৰ মেপ কমপ্লিট হোৱাৰ কাৰণে পেইণ্টিং কৰি আছোঁ। কেনেকুৱা লাগিছে? ধুনীয়া, একদম বহুত ধুনীয়া। পেইণ্টিঙত লাগি আছোঁ, অলপ পদক্ষেপ ভাল লৈছে। ধুনীয়া ধুনীয়া বৈচিত্ৰময় অসম। হয়, ফাইনেলি আমাৰ অসমৰ মেপ কমপ্লিট হৈ গ'ল। চ' এয়া লাষ্ট আউটপুট। বৈচিত্ৰময় অসম এয়া পেইণ্টিঙত লাগি আছিলে। আৰু বাকী এইফালে আমাৰ খেল আৰম্ভ হৈ গৈছে প্ৰায়। এইফালে মাঘী মেলাৰ প্ৰথমটো খেল আৰম্ভ হৈ গ'ল, মিউজিক চেয়াৰ কণমানিসকলৰ বাবে। ইয়াৰ পিছত আকৌ বোৱাৰীসকলৰো আছে, ল'ৰাবিলাকো আছে, তাৰপৰা ৰছী টনা আছে, টেকেলি ভঙা আছে, বহুতকেইটা খেল আছে। সকলো দেখাই যাম, চাই থাকক। এতিয়া এইফালে টেকেলি ভঙা খেল আৰম্ভ হৈছে, মানুহবিলাকো লাহে লাহে গোট খাইছে, সেই খেল খেলিব আহিছে। তাৰপিছত তাৰ বোৱাৰীসকলো হ'ব। টেকেলিৰ অভাৱ, আমি বাল্টিং ইউজ কৰিবলগীয়া হৈছে।
আমাৰ খেলৰ মাজতে এফালে ঘূৰ্ণী বতাহ আহি গ'ল খেলৰ মাজতে ঘূৰ্ণী বতাহ আহি গ'ল চব ওলাই গৈ আছে এইফালে খেল চলি আছে আমাৰ এইফালে আমাৰ টেকেলি ভঙা চলি আছে ইয়াত আৰু ইয়াৰ লগে লগে এইফালে ৰছী টনা এইফালে ছোৱালীখিনি এইফালে বোৱাৰীখিনি ছোৱালী বোৱাৰীৰ মাজত জীয়ৰী বোৱাৰীৰ মাজত ৰছী টনা খেল Navy! So Jiori. Aduh, winner team. ইয়াৰ পাছতে এতিয়া ছোৱালীখিনিৰ কাৰণে কাবাডী খেল আছে কোনে প্ৰথম ষ্টাৰ্ট কৰিব তাৰ টছ হ'ব গৈ আছে এইটো ভাল লাগিব এইটো চাব কাবাডী খেলটো খেল-ধেমালিবিলাক প্ৰায় শেষ হৈ গৈছে এতিয়া লাষ্ট এই ভেকচিন প্ৰতিযোগিতাটো আছে প্ৰত্যেক বছৰে ৰাখি আহি আছোঁ মানে যোৱা দুবছৰ আমি ভেকচিন প্ৰতিযোগিতা ৰাখিছিলোঁ আৰু এবাৰো আছে এইবাৰ চব কেনেকুৱা হৈছে ভেকচিন প্ৰতিযোগিতাটো খেল-ধেমালিবিলাক ইয়াতে শেষ আৰু ইয়াৰ ৰাতিলৈ আকৌ সাংস্কৃতিক সন্ধিয়া আছে সেইখিনিও দেখাম এই ভেকচিনটো চাই লওঁ আমি প্রথম গৰাকী প্ৰতিযোগী আমি তেখেতৰ লগত অকণমান আগবাঢ়িছো बैग नहीं
আচ্ছা আপুনি ক'ৰ আহিলে মাইক্ৰফোনটো দি দিয়া এনেকে খাই বৈ ৰঙিয়াৰ পৰা আহিলে খোজকাঢ়ি পাই গৈ আপোনাক দেখোন মই ভঙা চাইকেল এখন লৈ অহা দেখিলোঁ তাতে পেলাই পৰি থকা দেখিলোঁ কাৰণটো কি আপুনি পূৰা দি দিলে নেকি আজি তেতিয়াহ'লে নতুন বছৰত বোলে আমাৰ কিবা টেষ্ট কৰা এটা ব্যৱস্থা আছিলে এটা কৰিব লাগিব তেতিয়াহ'লে আপুনিতো বহুত খাইছে ফাইন দিব লাগিব নহয় আচ্ছা আপোনাৰ নামটো কি বাৰু ক্ষিয়দা আপোনাৰ স্থিলিংগ নে পুলিংগ সেইটোৱে ধৰিব নোৱাৰিলোঁ মই এতিয়া দেখাতো আপোনাৰ মতা লিখা লাগিছিল সেইটোৱে নেকি নামটো যে এতিয়া বেলেগ হৈছে নহয় স্থিলিংগ হৈছে নহয় ক্ষিয়দা নামটো এইটো কোনে দিলে এখেতে সুধিছে এতিয়া আই বুফাইটো লহাটোক ছোৱালী নাম দিব লাগে নে নামটো ঈশ্বৰে সৃষ্টি কৰিলে মায়ে আৰু আই বুফাই দিছিলে ন আচ্ছা আপুনি কথাটো ওলমাই লৈছে যে ডিঙিত মানে কামটো বুজি নাপালোঁ আচ্ছা কিয় গ'লগে আপোনাৰ দুখটো কেনেকুৱা কিবা ভুল কৰিলে নেকি তেওঁৰ লগত এটা ৰঙা আৰু এটা বগা যে মই নোপোৱা কাৰণে সুধিছো আকৌ আপোনাক অকমান গাই দিয়কচোন আমাক কোনখন গাঁৱলৈ আহিছিল আপুনি ৰঙিয়াৰ পৰা আপুনি যে কৈছিলে মই ৰঙিয়াৰ ঘৰ মই ৰঙিয়াৰ পৰা আহিছো এতিয়া কোনখন গাঁৱলৈ আহিছিলে বাৰু আজি দিনটোত বোকা খোলা লাগে আচ্ছা আপোনালোকে বোকা দেখা নাই মই কিন্তু আপুনি নামটো বোকা বুলি কৈছিলে আকৌ খোলা গাঁওখনৰ নাম ন ঠিক আছে বাৰু আমি আপোনাৰ লগত কথা পাতিম খালি নিচাটো অকণমান কমকৈ খাব নহ'লে পুলিচৰ গম পাইছে নহয় এই যে পাইপডাল সময় দিয়ে ফকি থাক নোলায় এফালে সন্ধিয়া হৈ আহিল আৰু এফালে সন্ধিয়াৰ আমাৰ প্ৰথমটো কাৰ্যসূচী জ্যেষ্ঠসকলক সেৱা আৰু সম্বৰ্ধনা জনোৱা হয় যোৱা দুবছৰো আমি কৰি আহিছোঁ আৰু এই বছৰো এই কাৰ্যসূচী লোৱা হৈছে আমাৰ গাঁৱৰে জ্যেষ্ঠ ব্যক্তিসকলক মাতি আনো সমাজকৰ্মীসকলক তেখেতলোকক সম্বৰ্ধনা জনোৱা হয় চ' ইয়াৰ পাছতে আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব চাই যাওক শ্ৰীমতী আইমি দেহুনীয়া আমাৰ মাজত ইতিমধ্যে উপস্থিত থাকিব পৰা নাই ৰাধা হেংচিয়া তেখেতকো আমি ঘৰত গৈ হ'লে সম্বৰ্ধনাটো জনাম বুলি আপোনালোকক এফালে লাহে লাহে মানুহবিলাক গোট খাই আছেহি আৰু আমাৰ গায়কসকলো আহি পাবহি এফালে ইয়াতে সাংস্কৃতিক সন্ধিয়াটো আৰম্ভ হ'ব নাচ গান আছে বিহু আছে বাকী এফালে অৰ্থনী অৰণ্যখন জনাম বুলি প্ৰতিশ্ৰুতি আগবঢ়ালোঁ
তৃতীয় বাৰ্ষিক মাঘী মেলাৰ আজি সাংস্কৃতিক অনুষ্ঠানটি আমাৰ বিহুৱা দলটিৰ একাখিনি ভাৰী অপৰাধ ত্ৰুটি হৈ যাব পাৰে সেইখিনি যাতে সকলো ৰাইজে আমাক ক্ষমা কৰি নিজৰ পুত্ৰ সন্তান বুলি ভাবি লৈ আমাৰ দলটো যাতে আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব পোনপ্ৰথমে আমি অসমৰ জনপ্ৰিয় ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজৰ পৰা অকলতে হেৰাই যোৱা বিয়োগত আমি বহুতো যিহেতু অসমৰ জাতীয় জীৱনৰ জাতি মাটি ভেটি সংস্কৃতি কল পৰিৱেশ ৰক্ষা কৰা এজন মহান শিল্পী আছিলে যিজন শিল্পী আজি আমাৰ মাজৰ পৰা অকালত হেৰাই গ'ল তেখেতৰ আজি এটি গীতেৰে প্ৰথম অনুষ্ঠান ভাগি আমি আৰম্ভণি কৰিবলৈ লৈছো অসম আজি ৰখা তলে গ'ল অসমীয়া সোমালে বাংলাদেশী বিকৃত হ'ল আজি অসমীয়া লিখা পঢ়া নজনাতো অসমীয়া গৌৰৱৰ কাৰণ আজি নিজৰে সকলোবোৰ দি পেলালি বাচি থাকিব জানো এটা জাতি বাচি থাকিব জানো এটা জাতি অসমীয়া শংকৰ মাধৱটো বিষ্ণুজ্যোতি ভূপেন মনত পেলোৱা
সময় থাকোতে আহা ও খনিয়া বন্ধু বকল বঙালী রাখি বলে মান ও খনিয়া বকারু জাতি ও बसता की बोए तो याके আমাৰ ৰাজনীতিয়ে মৃত্যু তেখেতলৈ শ্ৰদ্ধাঞ্জলি দুখ বেটা জ্ঞাপন কৰি আজি এই মঞ্চৰ পৰাই তেখেতলৈ আমি শেষ নীতি বিদায় জনাইছো। ইয়াতে যদি ভুল ভ্ৰান্তি হৈ গৈছে এইখিনি সকলো ৰাইজে যাতে ক্ষমা কৰি দিয়ে। ধন্যবাদ।
আয়োজন কৰা পিঠৰবাসীক মাঘমেলাৰ আজি যি সাংস্কৃতিক অনুষ্ঠান এই সাংস্কৃতিক অনুষ্ঠানত ইতিমধ্যে গীত পৰিৱেশন কৰিবৰ কাৰণে আমাৰ মাজত বহুগৰাকী শিল্পী উপস্থিত হৈছেহি আমি প্ৰথমতে সংগীতৰ মাজলৈ যাবৰ কাৰণে তথাপি আমন্ত্ৰণ কৰিবলৈ মিটাৰ জেঠৰী পৰাগজ্যোতি দত্ত আছে আমি পৰাগজ্যোতি দত্ত গীতৰ সৰাই আগবঢ়াব কলা অনুৰোধ জনোৱাৰ লগতে আমি তেখেতক পৰিচয় তথা মৰম দিবলৈ আগবাঢ়িছোঁ সেয়েহে উদ্যোক্তাসকলৰ তৰফৰ পৰা আমি পৰাগজ্যোতি দত্তক এখন চেলেঙেৰে আমি মৰম দিবলৈ আগবাঢ়িছোঁ আমি উদ্যোক্তাসকলক এখনি চেলেঙেৰে মৰম দিবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া আমাৰ মাজত আজি গীত পৰিৱেশন কৰিবলৈ অহা পৰাগজ্যোতি দত্ত এয়া পৰাগজ্যোতি দত্ত আহক আমি পৰাগজ্যোতি দত্তৰ মাতেৰে আমি জীপন কৰি দিলোঁ আজি সাংস্কৃতিক অনুষ্ঠানৰ প্ৰথম অনুষ্ঠান তথা গীতৰ অনুষ্ঠানৰ মাজলৈ আমি সোমাই যাব বিচাৰিছোঁ
আমাৰ এইফালে আমাৰ ভূমি বাইদেউ আইতা বৰমা সকলে খুব মনে মনে আছে দেখিবলৈ বেয়া দেখিছে নেকি কি বগলা গেলা গুলহান মই গানে নানাছো সেইকাৰণে সুধিছো কলা দেখিছে নেকি অকমান কলা হৈছো আৰে বেয়া দেখিছে নে বাবা নাচানো এইকাৰণে কৈছো আমাৰ ধুলীয়া আমাক ভাইটি সকলে ককাইদেউ গম নাপাইছে ভাইটি হওক আহা আগলে আমাৰ তুমি আহা তুমি বুজা নেকি ভাইটি তুমি ধুল বুজা বুজা একো নহয় ধুলতে কাম খালি তুমি জীবন আমাৰ ধুলীয়া তিনিজন আছে নাম কেইটা মই নাজানো তেওঁলোকৰ কাৰণে কিন্তু উত্তীৰ্ণ হ'ব লাগে দেই আমাৰ মানে এতিয়া বৰ্তমান আমাৰ অসমীয়া সমাজত আমাৰ নিজৰ সংস্কৃতিটো আমি পাহৰি গৈছো ঢোলটোৱে আমি পাহৰি গৈছো গতিকে এওঁলোক তিনিজন আমাৰ উদীয়মান ডেকা ল'ৰা যেতিয়া ঢোলটো দেখাই আছে তেওঁলোকক আমি উৎসাহ দিব লাগে আৰু আগবাঢ়ি যাবৰ কাৰণে এটাই সন্মান দিব লাগে পঢ়া ভাইটি তোমালোক বহুত ভাল কাম কৰি আছে নাম কিবা কৈ দিয়া মোৰ নাম প্ৰাচুৰ্য গগৈ দেখিৰা চাকি এওঁলোক তিনিজন ভাইটি বহুত ভাল কাম কৰি আছে ভাইটি তোমাৰ নামটো কি আছিলে এওঁলোকৰ কাৰণে এবাৰ সকলোৱে এবাৰ চিঞৰ এটা মাৰি দিয়ক
Dia,